তো গাইজ আপোনালোকৰ যদি এই কামটো যদি এতিয়াই নকৰে তেতিয়াহ'লে আপোনালোকৰ ফোনটো এই মাত্ৰই হেক হৈ যাব। তো হেল্ল' গাইজ, তো গাইজ আজি আপোনালোকক পুনৰ যেতিয়া মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ আজি আপোনালোকলৈ লৈছোঁ এটা ব্ৰেকিং নিউজ। এই কামটো আপোনালোকে নিশ্চয় কৰিব। যদি আপোনালোকে এই কামটো নকৰে তেতিয়াহ'লে আপোনালোকৰ বহুত লছ হ'ব। গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ। তো গাইজ এই ব্ৰেকিং নিউজটো হৈছে হোৱাটছআপ। তো গাইজ আমাৰ যেনেকৈ বৰ্তমান পূজা ছিজন চলি আছে, ঠিক তেনেদৰে হোৱাটছআপত আমাৰ বৰ্তমান হেকাৰৰ দিন চলি আছে। অৰ্থাৎ আপোনালোকে গাইজ যদি আপোনালোকৰ যদি হোৱাটছআপটো যদি আপডেট কৰা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে গৈ আপোনালোকৰ হোৱাটছআপটো আপডেট কৰি লওক। তো গাইজ যিবোৰ হেকাৰ আছে সেই হেকাৰবোৰে আপোনালোকৰ ফোনৰ হোৱাটছআপত এটা গিফ্ট দিব পাৰে আৰু সেই গিফ্টটোত যদি আপোনালোকে যদি টিপি দিয়ে আপোনালোকৰ ফোনৰ হোৱাটছআপৰ বা ফেচবুক সকলোবোৰ আপোনালোকৰ ফোনৰ ডাটাবোৰ সেই হেকাৰজনৰ তাত গুচি যাব আৰু যাৰ ফলত আপোনালোকৰ ফোনটো হেক হৈ যাব আৰু যাৰ ফলত আপোনালোকে বহুত ডাঙৰ এটা বিপদত পৰিব পাৰে। তো গাইজ আপোনালোকে যেন এই ভিডিঅ'টো যেন হোৱাটছআপ ফেচবুক সকলো ফালে শ্বেয়াৰ কৰি দিয়ক আৰু যেন সকলোৱে যেন এই কথাটো জানে। আৰু গাইজ আজিলৈ ইমানে। আৰু যদি আপোনালোকৰ আজি এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানে, ধন্যবাদ।